এতিয়া हेलो ভিউৱাৰ্ছসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আমাৰো ভাল আপোনালোকলৈ পুনৰ নতুন ব্লগ এটা লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব বিশেষ ব্লগটো একো নাই আজি দিনটোত আমি কি কৰিলোঁ ক'ত গ'লোঁ সেয়াই আৰু বহুত দিন আপোনালোকক এটা কথা কোৱাই নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব তেতিয়া হয়তো আগুৱাই যাবলৈ আৰু অলপ সুবিধা পাম আৰু নতুন নতুন ব্লগবোৰ বনাই যাবলৈও ভাল লাগিব তেতিয়া যদি ছাবস্ক্ৰাইবটো কৰি দিয়ে আপোনালোকে বাকী চাই থাকক আজি কি কৰিলোঁ ক'ত গ'লোঁ ভিডিঅ' বনাবই নোৱাৰোঁ আজিকালি তাইহে বেছিকৈ কথা কওঁ ন হয় নহয় ৰাতিপুৱা আপোনালোকে গম পালেই আমি ক'ত গৈছিলোঁ মন্দিৰলৈ গ'লোঁ চাকি এগছ জ্বলালোঁ আহি পাই মানে ভিডিঅ' কৰা নহ'লে আৰু সেও শুই থাকিলে ভাগৰ লাগিলে শুই থাকিলোঁ ন অঁ শুই থাকিলোঁ কৈ দে শুই থাকিলোঁ কোৱা অঁ শুই থাকিলোঁ ন কি কৈ থাকিলে শান্তি নাই কাপা অঁ তাই বোলে শান্তি নাইকিয়া হৈছে অ' কি হৈছে শান্তি নাই এতিয়া শান্তি নাই অ' চ' এতিয়া আকৌ অকণমান ওলাই যাম আমি আচলতে দেওবাৰ দিনটোহে পাওঁ আৰু অকণমান ইফাল সিফাল কৰিবলৈ বাকী দিনকেইটাতো সময় নাপাওঁৱেই ওলাই যাবলৈ স্কুলৰ পৰা আহি পেলাই আকৌ একো সময় দিব লাগে ভাগৰো লাগে বেলেগ কিবা কিবি কামো থাকে সেইবাবে দেওবাৰ দিনটো অকণমান পাওঁ কামবোৰ বেছি হয় দেওবাৰ দিনৰ দিনা আৰু খবৰ এটা ল'বলগীয়া আছে মামাৰ ঘৰলৈ যাওঁ কি খবৰ সোধা আকৌ কি খবৰ কি খবৰ ভালে ভালেই আৰু অকণমান টিঙলি গ'লে গাড়ী খাই দিয়া ABCD গাই দিয়া ABCD এটা গাই শুনাই দিয়া ABCD নোহোৱা হেল্ল' গাইজ আমি ক'ত যাম এতিয়া কৈ দিয়া ক'ত যাম কৈ দিয়া আমি ক'ত যাম কোৱা আমি যাম এতিয়া মন্দিৰলৈ যিহেতু আজি শিৱৰাত্ৰি সেইবাবে ভাবিছোঁ তেওঁৰ ওচৰতে গৈ এগছি চাকি দি থৈ আহোঁ সকলোৰে মংগলৰ বাবে জনম মরণ নাই আশা চিরন্তন আমি চাকি লগালোঁ লগতে ভিতৰত সেৱাভাগ জনালোঁ আৰু এতিয়া আহিছোঁ আমি বাহিৰৰ ফালে য'ত ভোগ দিয়া হৈছে ভোগ অকণমান আমি চবেই ল'ম আৰু মানে খুৰা মই আৰু কণমানি আহিছোঁ ভোগখন লৈ আমি যামগৈ আমি গৈ আছোঁ মোক বেয়া পায় মোৰ লগত নাহে ন মোৰ লগত নাহে হয় ন বাৰু মামাৰ ঘৰৰ পৰা খবৰ লৈ আহি দোকানৰ পৰা সোমালোঁ আৰু তাই লাহেকৈ মৰ্টনৰ বটল এটা দাঙি লৈ আহিছে সেইটো ঘৰলৈ লৈ যাম বুলি
আৰু ফাইনেলি আহি গ'ল অভিদানা আৰু গুণগুণ দা। দাদা বহুত আহিছিল, যাবৰ দিনাও সোমাইছিল, বহুত মানে ঘৰলৈ গৈছে লখিমপুৰলৈ। চ' যাবৰ দিনাখনো সোমালে আৰু ঘূৰি আহোঁতে বহুত সোমালে। সেইকাৰণে মই সৰুকৈ ক্লিপ এটা ৰাখি থৈছিলোঁ, সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। শেষত আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোক সকলোৱে আমাৰ চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আপোনালোকলৈ নতুন ব্লগ এটা সোনকালে আনিছোঁ। আজিলৈ বাই বাই।